হে ভগৱান এইবোৰ চেচ কৰি দিলে আৰু আগত কাজিয়া পচাল এইবোৰ ড্ৰেছ মুকুট ভাঙিলে ড্ৰেছ ফালিলে হ'লে ভাওনা কৰিলে হেৰি হয় ৰাতিপুৱাই ফুলে চুলে মজা লাগিছে কিন্তু নমস্কাৰ আশা কৰোঁ সকলো ভালেই আছে বাকী আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আছে ভাওনা মানে বকিয়ালত আছে নামটো কি আছিলে পাহৰি গ'লোঁ বাৰু মানে নাটকৰ নামবোৰ মনতে নাথাকে পাহৰি থাকোঁ উপায় নাই আৰু তেনেকৈ চলি গৈ আছোঁ এতিয়া যাম সোনকালে যাম মানে দিনত দিহানাম হ'ব ৰাতিলৈ ভাওনা হ'ব সেইকাৰণে সোনকালে যাব লাগিব এতিয়া কেইটা বাজিলে 11টা বাজিছে খালি বাহিৰত পূৰা বৰষুণ এয়াই দেখিছেনে একদম পূৰা ধাৰাসাৰ বৰষুণ এতিয়া কমিছে বাৰু তাকে গা পা ধুওঁগৈ গা পা ধুই মেলি আজৰি হৈ থাকোঁ বৰষুণটো এতিয়া যাব পৰাকৈ দাড়ি চাৰিবোৰ কাটি লওঁগৈ গা পা ধুই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু আজি মাতিছে আমাক ৰাহুলে গোলাঘাটৰ ৰাহুলে যাম আমি ৰিণ্টু মই অভিজিত দা ৰুবুল দা আমিকেইটা যাম পৰিৱেশ দেখাম আৰু ভাল লাগিব সকলোৱে চাব লগ পাই আছোঁ গা পা ধুই পেলাই বাকী দাড়ি কাটিবলৈ লৈছিলোঁহে সেইটো আমাৰ চাৰ্জ নাই সেইটো আনিছিলোঁ সেইদিনাখনি চাৰ্জ নাই তাকে এতিয়া ইয়াৰ বেটেৰীটো চাৰ্জত লগাইছোঁ ভাগ্য ভাল কাৰেণ্টটো আহিলে বুলিহে মানে ৰখিব লাগিব আৰু ৰখি লওঁ বজাৰ অলপ কৰি আহিলোঁ যোৱাৰ আগতে দিনলৈ মানে মেগী ডিম গাখীৰ ডিমৰ 10 টকা হ'ল ৰাইজ আপোনালোকৰ ফালে কিমান ক'ব কমেণ্ট কৰি জনাব ইয়াত আমাৰ 10 টকা এটা ডিমৰ দাম সেয়াই আৰু কি ৰেডি হৈ গ'লোঁ ওলাই কৰি ৰখি আছোঁ মানে খালি ৰখি থকা নাই মানে বটি চলাইছোঁ ৰিণ্টু অহাই নাই সিহঁতিকেইটা মানে আমি ফোন কৰিছোঁ সুধিছোঁ কেতিয়া আহিবি বোলে 11:30 চাৰে 11:30 12 যাম আৰু বোলে এতিয়া ইয়াৰ 12টা বাজি পাৰ হ'ল আহি পোৱাহি নাই তাকে ৰখি আছোঁ আৰু যে আহি লওক তাৰপিছত বাকীখিনি দেখাম আৰু চাব ওলাইছোঁ আৰু সিহঁতিকেইটা আহি পালেহি বোলে এতিয়া ৰ'দ চব অথনি বৰষুণ এতিয়া মানে একদম পূৰা ৰ'দে মানে তেজেকে ধৰিছে যাওঁ আৰু ওলাই লাহেকৈ গৈ পাই পিনি পৰিৱেশ দেখাই আছোঁ চাই থাকিব দেই গৈ থাকোঁ বাকী পাই গ'লো আমাৰ বাৰান্দা এয়া আজি মই খেও কি ৰাতিলেহে আলহী হ'ম এতিয়া খেও কি নতুনকৈ চুলি কাটি দিলে চাওঁ কাটি দিলে মানে চক দে নাপিতৰ চুলি কাটোতে কাৰেণ্টটো গুচি গ'ল কেছে লোক ৰেতে यार यहाँ पर বাকী হৈ গ'ল দিহানাম মানে বাৰ পৰা হ'ল খুব ভিডিঅ' ভালকৈ মানে নহ'লে আহি পালোঁ মানে ভকত ৰখি আছিলে আহি পাই লগালগ ড্ৰেছ কৰিলোঁ আৰু দিহানাম গালোঁ এতিয়া আজৰি খালি বৰষুণ পূৰা ল'ৰাকেইটা গোটেই বোকা বোকা হৈ গ'ল এতিয়া তাকে ড্ৰেছযোৰ সলাই লওঁ সলাই মেলি পিছত আকৌ লগ পাইছোঁ ক'ত যাৱ তই গৈ আছোঁ এতিয়া বুদ্ধ মন্দিৰলৈ এইয়া পাৰ্টি বহি আছে আগফালে বহি আছে বহুত বাধা বিঘিনি মাজেদি গৈছোঁ আজি মোৰ মালিক ড্ৰাইভাৰ গাড়ী ষ্টাৰ্ট কৰ বিলখন পাই গ'লো সি মাছ ধৰিব নেকি ৰাইজ মাছলি নাৱৰ ওপৰত গৈ আছো খাওকে গাটো ধুই লওঁ নি বাৰু ৰাইজ ভাওনালৈকে নহ'ব এতিয়া ধুই লওঁ নি বাকী পালোহি কিমান দেৰি গ'লোঁ আমি 2 ঘণ্টামান আহিলোঁ নেকি ৰাইজ আমি ঘৰৰ পৰা এপাক শুই কৰি আহিবগৈ পাৰিলোঁ হ'লে অৱশেষত আহি পাইছোঁ এটা জেগা মাইকী কৰিছোঁ মতা গৰু নাই বাকী এইফালে এইয়া বাসন্তী পাৰ্কিঙত ভৰাই লৈছে ফাইনেলি ড্ৰাইভাৰ মাথা বেয়া আহি পালোহি সাগৰ পাৰ হৈ বাকী ব'লক মই
মই গৈ পোৱা নাই যি কি নহওক বাৰু ৰাতি বুটৰ দালি নাপালেহে পাবি ৰাহুল অৱশেষত আহি কিবা নদী নে এখন বিল নে কিবা এখন পাইছোহি কালিয়নী নদী বুলি কৈছে কালিয়নী কি আনি মাহক আমি দৰ্শনটো কৰি যাওঁ ব'লা ব'লা যাম আমি গৈ থাকোঁ ব'লা বৰষুণ আহিব এতিয়া এইফালে ভাল লাগিছে দেখিবলৈ দে এয়া কালিয়নী নদী বুলি কৈছে মই এই গছজোপা চাই আছিলোঁ মই গছজোপা চাই চাই মুতিছে তিনিটা वाह क्या सीन है वाह क्या सीन है বাকী আহি পাইছোঁহি আৰু কোনফালে কি খালি আগবাঢ়ি একো বিচাৰি পোৱা নাই এনেই গৈ আছোঁ আৰু দেখিছোঁ দেখুৱাই আছোঁ আপোনালোকক আৰু কাৰ্বি আলং নেকি কি আংলং Anyway, baby, just name the time. When I'ma come through, can you get me cruising on the moonlight? Top down, playing new sounds while the wind blows over. Checking my maps, heading the stack, keep it intact. Do me a favor, girl. Can you keep it warm for me? Keep it on for me like a shower. I need it to run for me. Hold it down till I'm pulling up. I finally made it, girl. And I'm at the door, see you walking up to me. And you got something that's showing what's underneath. Still you expect me to make it do pleasantries. Baby, I'm yours. Love what you got on, but I want it all for you. We can play a song while I'm holding on to you. Rubbing in the hallway, no use for all the rooms. What you wanna do? And she told me, she said it's all for you. I did it all for you. Baby, it's all for you. No, no, no. She said it's all for you. I did it all for you. Baby, it's all for you. No, no, no. We could catch a vibe here on this trip. I'm in your soul, you're on my head. I want you at my fingertips all night, all night. Love what you got on. All for you. No, no, no. ফিনিচিংহে বনাইছে না এই ভাগনতো চাগে ইমানেই লাগিছে দেখা ওপৰ ডিজাইনটো কাটি 2-3 দিন লাগিব Anyway, baby, just name the time. When I'ma come through, can you get me cruising on the moonlight? Top down, playing new sounds while the wind blows over. Checking my maps, heading the stack, keep it intact. Do me a favor, girl. Can you keep it warm for me? Keep it on for me like a shower. I need it to run for me. ওলাই আহিলোঁ এতিয়া গেটখন মাৰি থাকিব দেই এতিয়া যাওঁ আকৌ বতৰ বেয়া এটা ৰাতিলৈ আকৌ ভাওনা আছে সেয়া মেইন পৰ্বটো এইটোৱে আছিলে খালি আহিছিলোঁ ভাওনা বুলি ভিডিঅ'টো বনাইছিলোঁ এতিয়া খালি এইখন ফুৰি চকা হৈছে ব'লক গৈ লওঁ আৰু একেখিনি কিন্তু গৈ পাই বুদ্ধ মন্দিৰ
গৈ পাই দেখাইছোঁ অহাৰ প্ৰতিশ্ৰুতিৰে আকৌ আজিলৈ বিদায় মাৰিছোঁ এতিয়া মাইকনত লৈ আহিলে খালি দিগদাৰ আছে ফটো মাৰিয়ে থাকিব দিনটো মাৰিয়ে থাকিব ৰ'বচোন অকণমান এই ৰ'দ তোমালোকে যোৱা বুলি কৈ থৈ যাম নাই দিয়কচোন সেয়াই আৰু আমি যদি সোনকালে লৈ গুচি যাওঁ ন সিহঁতক পৰা মুখ বনাই আপুনি ঘৰত হৈ যাব সেইটো সেইকাৰণে মানে এই গতিকে চাই থাকক বন্ধু বান্ধৱীসকল আহি আছে আজি আমাৰ ৰাতিলৈ ভাওনা বিস্তৃত সৰিদৰ্শন নাটখন আজি ৰাহুলক মই আগবঢ়াই দিবলৈ কৈছোঁ 12টা বজাত নাটকখন আৰম্ভ কৰিবলৈ কৈছোঁ তাৰপিছত যেনে তেনে ৰাতিপুৱা শেষ কৰিবলৈ কৈছোঁ বন্ধুসকল তাকে চাই থাকক समझ रहे हो आप समझ रहे हो ই কি বুলি কৈছে মাহঁতৰ পইচা দিয়া আছে বেটেৰী এখন আছে 3,50,000 পাৰ্টি খুলিলে কৈছে সেই মাকৰ হাতত দি থৈছে বোলে পইচা কৰে যে পইচা মাছত হ'ল বুলি আৰু ইমান আৰু মোৰ লগত মোক তেনেকুৱা নকৰিবি মই মাক লগাই দিমগৈ ৰ 1,000 টকা ওপৰত উলিয়াব লাগিব আৰম্ভ কৰা কিনে আজি বনাম বুলি ভাবিছোঁ দেই তোমালোকে চাই দিব দেই হ'ব দেই ভিডিঅ'টো খেলি মেলি হৈ গৈছে গোটেইটো নাই হোৱা দেখোন মিলাই থাকোঁতে ৰাতিপুৱা পৰিছে নমস্কাৰ বন্ধু বান্ধৱীসকলে আজিলৈকে আপোনাৰ স্বাগতম জনাইছোঁ আছাম বদ্ধসকলে বাকী আপোনালোকে মই কি দেখাম বুলি ভাবিছে আজি ৰাহুলে নাই নোখোৱা বুলি কৈছে ঘূৰণি আমি খাম বুলি ভাবিছোঁ যদি নোখোৱাই আৰু বেটেৰী বন্ধ কৰি থি চাম তাকে চাই থাকক বন্ধু বান্ধৱ আহি আছা ন তাৰপৰা বাকী বন্ধু বান্ধৱীসকল চাই দিয়ক আজি আমি কিবা এটা চাবলৈ আহিছিলোঁ আপোনালোকক বিশেষ আকৰ্ষণ তাকে দেখাই আছোঁ আপোনালোকে একবাৰ চাই দিয়ক অভিজিত দাস মই নামি যাম তহঁতি হেৰি কৰি দিবি উঠাই দিবি অকল এইখনলৈহে নামিম পাই গ'লোহি আমাৰ এয়া বাহন ভাগৰ ওচৰত বহুত দূৰ বহুত কষ্ট ভাগৰহে লাগিছে মানে ৰাতিলৈ আকৌ ভাওনা আছে এইফালে শিলগুটি দুটা লৈ লৈছোঁ ইয়াৰ পৰা চৌপে সেইকাৰণে ছবি আঁকিমগৈ ইয়াত কিবা এটা আৰ্ট কৰিম ইয়াতো কিবা এটা আৰ্ট কৰিম ঘৰত আৰ্ট কৰিলে এইবোৰ দেখাম আৰু চাব এতিয়া আৰু কৈ থাকোঁগৈ ব'লক মোৰ 100 টকা এটা লৈছে 100 টকাটো মাৰি দি নে কি বৰ চিন্তা হ'লা সকলোকেইটা খোৱালে ৰাহুলে পকৰি খুৱাব আজি নালাগে 100 টকা এটা মাৰি দিলি 100 টকাটো মাৰি দিবা আকৌ পুৰুষ ৰাখিছোঁ এইটো হেৰি হ'ব নহয় চাবি হ'ব ন খাই আছে এইফালেও খাই আছে এইফালেও খাই আছে এজনক নিদিলে মোকো নিদিলে 3টা খালে আমাক কেইটাক নিদিলে এয়া ইয়াক আৰু মই ইয়াক চবেই আগতীয়াকৈ খাই ল'লে বৰষুণ দিব না ৰাতিকে বাৰটা কেইটা বজাত আৰম্ভ হ'ব আজি 9টাত বাকী 9টা বজাত বুলি কৈছে মই দেখাই আছোঁ আজি ই কেইটা বজাত ভাওনা আৰম্ভ কৰা আজি দেখাই আছোঁ আৰু শেষ হয় কেইটা বজাত সেইটোও দেখাই আছোঁ বাকী ৰেষ্টটো কৰি আছোঁ এইফালে বোলা আধা ওলা ৰখি আছে নতুন ফুল কোবাই আছে এইফালে অভিজিতা চাৰে 10টা বাজিলে 11টা বাজিব এতিয়া আৰু আমাৰ এনেকুৱাই আৰু এই ৰাহুলৰ ভাওনা থাকিলে এনেকুৱা দেৰি হয় অকণমান বেয়া নাপাব এতিয়া অকণমান দেৰি আছে মানে কৃষ্ণ সূত্ৰ ওলালে 12টা বাজিব চাগে আৰু গান বান বহুত দেৰি গায় মানে সেইকাৰণে যাওঁ কি কৰে চাই লওঁগৈ চাই দিব আৰু Guru Hari Hira Hora Rama 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 Slow They saw
Yasuna Sutta Pada Kamade Nasti Bhakti Narana Zvishava Abhirakanya Priya Guna Kathane Nano Rakta Rasya Zvishava Sri Krishna Lila Lalita Guna Katha Sadadu Nityo Kanyo Natrito Vigita 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 Kathayati Niyata Iti Kritanastu Mridanga আমাৰ এইফালে পোহৰ হ'ল ধুনীয়াকৈ আমাৰ এইফালে ভাওনা চলি আছে আমাৰ ৰাহুলে ভাওনা হ'লে এনেকুৱাই হয় এইফালে ভাওনা চলি আছে এইফালে আমাৰ পোহৰ হৈ আহিছে আৰু লাহে ধীৰে বেলি ওলাব আৰু অকণমান লাহেকৈ এই আমাৰ অৱস্থা আৰু Bhumi Bharo Mudina Rana বাকী ভাওনা শেষ হ'ল ৰাতিপুৱালৈ আৰু কাজিয়া পচাল হ'ল অলপ কাজিয়া পচালৰ মাজত দি ভাওনাখন শেষ হ'ল ৰাতিপুৱালৈ আৰু আমাৰ ৰাহুলে ভাওনা কৰিলে ৰাতিপুৱাই মানে ৰাহুলে ভাওনা কৰিলে হেৰি হয় ৰাতিপুৱাই আৰু আজি বেলিটো নাই আজি সোনকালে শিৱ নাই যে সেইকাৰণে নোলাল আৰু ৰাজ আহিব ৰাহুলৰ লগত ভাওনা কৰি বৰ ভাল লাগে বিশেষকৈ দুদিনমানৰ কাৰণে ওলাই আহিব লাগিব এতিয়া ইয়াত ড্ৰেছ পোছাক সলাই লওঁ আৰু তাৰপিছত আৰু লগ পাইছোঁ চাব বিশেষকৈ বাঁহী বজাই বৰ ভাল লাগে বহুত ভাল লাগে 4 দিনমান যে বাঁহী বজাই আছোঁ বজাই থাকিম। ৰাতিপুৱালৈ মানে ফুৱাবলৈ জোৰ নাই আৰু এনেকুৱা অৱস্থা কাপোৰ মানে পিন্ধোতে চব পিন্ধিছিলোঁ খালি এতিয়া ইয়াত দেখিছে নহয় গৰমৰ চোতত থাকিব পৰা কেনেকুৱা নাই। আছিলে এতিয়া তলতো দেখুৱাই দিয়া এইটো দেখিছে নহয় ৰাস্তা বাকী সেই এড্ৰেছটো কৰি সলাই লওঁগৈ তাৰপিছত আকৌ লগ পাই আছোঁ চাই থাকিব খালি এতিয়া হাঁহি দিছে আকৌ বাকী ব'লক আৰু এই বাঁহীকেইটা বাকী কাপোৰটো সলাই লওঁ তাৰপিছত লগ পাই আছোঁ ভগৱানে বিশ্বাস নকৰিব নহয় হে ভগৱান এইবোৰ চেচ কৰি দিলে আৰু মুখত এয়া হ'ল ৰাইজ দেই এইটো চা এইটো এইটো তলতে এইভাগ ভাল লাগে এইকেইটা মোৰ খেলা ঘৰত গম পালে মোক আহিবলৈ নিদিব আৰু ভাওনা চাওনা চব বাদ দিলোঁ আৰু তই ঘৰতে তাক সেইকেইটা ধন ঘটি মোক খুৱাব নালাগে বুলি ক'ব পাৰে মোক এয়া ৰাইজ আৰু দেখিছে না উপায় নাই এইটো চক নাই এইটো লাডু এইটো বনাব নোৱাৰে এইটো কি হ'ল বাৰু এইফালে চাওঁ জন খুলিলে এইটো নতুনটো আছিলে পুৰা ব্ৰেণ্ড নিউটো বনাব নোৱাৰে এইবোৰ ক'ত পাৰিব এইটো বনোৱাতকৈ নতুন এটা বনোৱাই ভাল আৰু এইটোত মাল কিমান আছে ভাব সেইটোৱেইটো এই ভগৱান মটন চা দুইটা চাইডে চেম এইটো এইটোৱে আচ্ছা বহুত বস্তু আছে ন বেয়া গধু এইটো যেন তেন বেলিটো ওলাব লাগে ৰাহুলে ভাওনা কৰিলে বেলি ওলাব লাগে নিয়মটো হ'ল আৰু আজি ৰক্ষা বাকী এইবিলাক আৰু বোলা ৰখি আছে
এইফালে পূৰা বোকা, এইফালে এয়া পেন কোচাই লৈছে, এইফালে এয়া বাকী কাজিয়া পচালটো হৈ আছে, এইফালে এইবোৰ আলোচনা আকৌ হৈ আছে। আমি এতিয়া ব'লক আৰু আমাৰ জানমণি ৰেডি গৈ থাকোঁ ব'লক। অঁ এইফালে আমি আহি আছোঁ বৰ্তমান, আপুনি ইয়া বাবা ওলাই আছে। আৰু আছে নি আৰু ক'ৰবাত আছে নি? এইফালে আছে ৰাস্তা তিনালিৰ ফালে। এই তিনালি ফালে কালি আমি যাওঁতে পাইছিলোঁ বাৰু, ক'ত গৈছিলোঁ আমি বুদ্ধ মন্দিৰ যাওঁতে পাইছিলোঁ বাৰু। এতিয়া খালি ওচৰতে আছে এয়া সেয়া ৰাস্তা, এয়া বাবাসকল আছে ইয়াত ওলাই বাৰু, খালি তথাপিও পাৰ হৈ যাবলৈ ভয় লাগিছে, আমাৰ ৰখি দিছোঁ আৰু। এই হৰণ মাৰি আছে গাড়ী। তাতে হল হৈ আছে। এখনো সৰু সৰু নহয়, জলকেলি কৰি আছে। এনেকা কৰি খাই আছে। কঠীয়া খাই আছে নেকি? কঠীয়াই হয় এই নহয় দলি। কলিতা মানুহ ওলাই আছে নেকি? ওলাই আছে গাড়ী ফালি আহিছে। ষ্টাৰ্ট কৰি দিয়ক, সেইকণ ভয় এটা ফালিছে। গাড়ীখনে সেইকাৰণে তেনেকৈ আহিছে আমি আৰু ঘৰ পালোহি আৰু 7টাই বাজিব হ'ল, 6:40 হৈছে। ঘৰ পালোহি, এতিয়া হাত মুখবোৰ ধুই লওঁ, তাৰপৰা অলপ শুই লওঁ, সেয়াই আৰু উঠি পিনি আকৌ লগ পাই আছোঁ। কালি মানে পূৰা কাজিয়া তাত একদম মানে ভাওনা ঘৰত কাজিয়া পচাল, এইবোৰ ড্ৰেছ মুকুট ভাঙিলে, ড্ৰেছ ফালিলে, তাৰপৰা চাউণ্ডৰ টাইপিন ভাঙিলে, এইবোৰ ঢেৰ কাজিয়া মাৰ পিট একদম মানে কাহিনীটো বুজাই কৈ আছোঁ। খালি শুই লওঁগৈ তাৰপিছত বুজাই আছোঁ। মানে গোটেই একদম বালি গাটো, মানে গোটেই ৰাস্তাত ধূলি, সেইকাৰণে বালি বালি লাগি আছে। এতিয়া হাত মুখবোৰ ধুই লওঁ, শুই লওঁ, শুই উঠি পেলানি লগ পাই আছোঁ, চাই থাকিম। বাকী ভাওনা শেষ হ'ল, ভালে কুশলে আহি ঘৰ পালোহি আৰু। ভালে কুশলে মানে কি, ৰাতিপুৱালৈ 7টামান বাজিলে ঘৰ পাওঁতে, তাৰপিছত শুলোঁ 2 ঘণ্টামান শুই। আকৌ হেৰি হ'ল আপোনাৰ অলপ কাম বন আছিলে, ঘৰৰ কাম বনবোৰ কৰিলোঁ, অলপ বজাৰ সমাৰ আছিলে সেইবোৰ কৰিলোঁ। শুবলৈ নাপালোঁ আৰু চকুকেইটা সৰু হৈ আছে, টোপনি আৰু নেমু এয়া আমাৰ শ্ৰীমতী এইফালে বহিলে হাঁহি আছে। বাকী সেয়াই আৰু, খালি কালি সেয়া ভাওনাত কাজিয়া হ'ল, সেইটো বেয়া কথা হ'ল আৰু। কালি কাজিয়াখন কেলৈ হ'ল কি হ'ল নাজানো বাৰু, কিন্তু ডাঙৰ কাজিয়াখনেই হ'লগৈ গৈ পিনি। ৰাতিপুৱালৈ আমি বিচাৰ হ'ল কিবাকিবি, আমি আহিলোঁ বাৰু, আমি গুচি আহিলোঁ। খালি আমাৰ পাপুদা গৈছিলে ড্ৰেছৰ কিবা মুকুটবোৰ ভাঙিলে, ড্ৰেছ ফালিলে, আকৌ বেনুদা চাউণ্ড আছিলে, চাউণ্ডৰ টাইপিনটা ভাঙিলে বোলে। সেইবোৰ হ'ব নালাগে আচলতে, কিন্তু হ'ল আৰু এতিয়া আমিনো কি কৰিম আৰু, আমি আৰু আঁতৰৰ পৰা চাই থকা মানুহে, সেইকাৰণে আৰু ডাইৰেক্ট কিন্তু ভয়ো লাগে এইবোৰ কাজিয়া পচাল বুলি ক'লে, আঁতৰতে কৃষ্ণ আৰু সেইকাৰণে খালি কাজিয়া পচালো হ'ব নালাগে, সকলোৱে মিলিজুলি ভালকৈ থাকিব লাগে। কালি সেয়া ভাওনা ৰাতিপুৱালৈ, ৰাহুলে ভাওনা কৰিলে ৰাতিপুৱাই, সেইটো তাৰ মানে পৰম্পৰা, মানে সি এইটো ৰক্ষা কৰিবই আৰু সিহে বিচাৰি পায় এনেকুৱা নাটকবোৰ, ইমান দীঘল দীঘল দীঘল, মানে কৈছোঁ নহয়। যুদ্ধ 25খন আছে ৰাইজ, বেছি নাই। 25খন যুদ্ধ আছে, 25খন যুদ্ধত আৰু এজন বায়নে গালে কিমান, গায়নে গালে কিমান কষ্ট হয়, তাৰ এইটো কণ্ঠনে কি নাজানো বাৰু। মোৰ খালি বাঁহী বজাই মানে ৰাতিপুৱালৈ মোৰ জোৰ নাই ফুৰাবলৈ, মানে এনেকুৱা অৱস্থা হৈছে। লাষ্টত মই ৰাতিপুৱা শংখ মানে বাঁহীতে শংখ বজাবলগীয়া হৈছে, শংখটো ফুৰাবলৈ মানে মোৰ জোৰ নাই আৰু তেনেকুৱা হৈছে। উপায় নাই, কৰি আহিলোঁ ধুনীয়াকৈ ভাওনাভাগ। খালি কাজিয়া পচাল নকৰিব, বহুত ভাল কথা, সকলো মিলিজুলি থাকিব আৰু। বাকী সেয়া দেখিলে ভিডিঅ'টোত, ফুৰিবলৈ গ'লোঁ অলপ, সেইবোৰ পৰিৱেশ দেখালোঁ, দিহানামৰ পৰিৱেশো দেখালোঁ, ভাওনাও দেখালোঁ। খালি ভাওনা ভিডিঅ' পোৱা নাই বৰ্তমান, যদি পাওঁ মই আকৌ এক্সট্ৰাকৈ আপলোড কৰিম বাৰু, চাব সকলোৱে। খালি ভাওনা ভিডিঅ' মানে মোবাইলটো মোৰ ব্যস্ত হৈ থাকে জানেই সকলোৱে আৰু, সেইকাৰণে এনেকৈ আকৌ যদি পাওঁ ভৰাই দিম, পিছত এক্সট্ৰাকৈ দিম চাব। সেয়াই আৰু মানে ৰাস্তাটো বেয়া আছিলে, হাতীৰপৰা ওলাই এইফালে, সেইকাৰণে বেছি ঘূৰা ফুৰা নকৰিলোঁ দেখাবলৈ। দিনে পোহৰে গ'লোঁ, ৰাতি মানে ওলাই নগ'লোৱে, আৰু বাঘবোৰ ওলাই তাত একদম ভয় লগা। সেইকাৰণে ভাওনা ভাগ গ'ল। আকৌ এতিয়া কাইলৈ নাই, পৰহিলৈ ভাওনা আছে, তাৰ পিছদিনাখনো ভাওনা আছে। সেইবোৰ ভিডিঅ' পাই থাকিব সকলোৱে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু। সেয়াই নেমু আছে এয়া। বাকী সেয়াই আজিলৈ ভিডিঅ'টো সামৰোঁ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, তাৰে কামনা। আজিলৈ বাই বাই। মই শুওঁগৈ, বহুত টোপনি ধৰিছে।